Hi guys, welcome to my YouTube channel Molloy Vlogs. আমি গৈ আছোঁ তেজপুৰ চাব পাৰে বাইকতে আছোঁ। গম পাইছিলে নেক্সট ভিডিঅ'টোত বাইকটো বেয়া হৈছিলে, সেইটো কাৰণে ডিলাৰলৈ গৈ আছোঁ বাইকটো বনাবলৈ। এতিয়া চাওঁ ডিলাৰ গৈ কি হয়, বাইকৰ অৱস্থাটো বেয়া হৈ আছে। ষ্টাৰ্ট হোৱাটো হৈছে, লেকিন কি ক'ম আৰু বাইকটোৰ অৱস্থা বেয়া হৈ আছে। ব'লক আপোনালোকে মোৰ লগত বাইকৰ কি কি হৈছে গোটেই দেখাম। ব'লক আৰু এতিয়া এই আমি বিশ্বনাথ চাৰিআলিৰ পৰা ওলাই গ'লোঁ তেজপুৰলৈ। চাওক গৈ আছোঁ আৰু আপোনালোকে চাব পাৰে, গৈ থাকোঁ। এতিয়া কিমান টাইম লাগে কি কথা নাজানো, বাইকটো লাহে লাহে চলাই যাম। প্ৰব্লেম দি আছে, জানেই আপোনালোকে কি প্ৰব্লেম হৈ আছে মোৰ বাইকৰ। কি ক'ম আৰু উপায় নাই। ঠাণ্ডা ঠাণ্ডা খাওঁ, গৰম বেয়া চাব পাৰে। দোকানটো দাদাৰ দোকান হয়, ঠাণ্ডা ঠাণ্ডা খাওঁ আৰু তাৰপিছত যাওঁ আৰু ইয়াৰ পৰা ওলাই। এইটো চাওক দাদাৰ দোকান। অঁ এইটো জেগাটোৰ নাম কি কয়? অঁ এয়া দাদাৰ দোকানত সোমাইছোঁ, চৈবাৰী চাব পাৰে। ঠাণ্ডা ঠাণ্ডা খাওঁ আৰু যাওঁ ইয়াৰ পৰা। এতিয়া বৰ্তমান ঠাণ্ডা লৈ ল'লোঁ। ষ্টিং ডাঙৰ বটল দিলে দুজনে খাম, হাইৱে বাইক ৰখি আছে। যাওঁ, বাইকৰ জানে কি প্ৰব্লেম হৈছে আপোনালোকে দেখাম কি কি হৈছে। মিটাৰটো বাৰু একচুৱেলি আহি গ'ল, এতিয়া ভাল লাগিছে। এতিয়া ইঞ্জিনৰ প্ৰব্লেমটো কি হয় চাব পাৰে। তাতে বহুত চাউণ্ড, ঠাণ্ডা খাই আছোঁ আৰু। এইয়া ইয়াত মন্দিৰ এটা আছে, মজা লাগে মন্দিৰটো, ভাল লাগি যায় ইয়াত দৰ্শন কৰি যাবলৈ, ভাল লাগে। ইয়াত বলক গৈ আছোঁ আমি, চৈবাৰী পাৰ হৈ গ'লোঁ বৰ্তমান। লাহে লাহে গৈ আছোঁ, বেছি স্পীড নাই, কিয় জানে প্ৰব্লেমটো বাইকৰ। লগৰটো অকণমান চলাই আছে আৰু মই চলোৱা নাই, লগৰটোৱে চলাই আছে। মই কি কৰিম, আমাৰ গোপ্ৰ চোপ্ৰ নাই, মোবাইলতে ভিডিঅ' কৰিছোঁ, আপুনি চাব পাৰে। এয়া গৈ আছোঁ আৰু লাহে লাহে গৈ আছোঁ। বৰ্তমান এয়া আমি এতিয়া বালিপাৰা পালোঁ, বালিপাৰাৰ চেণ্টাৰটো পাম আৰু আপোনালোকে চাওক ভিডিঅ'টো। বালিপাৰা চেণ্টাৰৰ পৰা আৰু বেছি দূৰ নাই। মোৰ একচুৱেলি বাইকৰ ডিলাৰটো তেজপুৰ পাব, মেইন তেজপুৰ পাব নালাগে, অকণমান আগতে হয়। হৰেশ্বৰ মন্দিৰৰ ওচৰতে হয়, ৰুদ্ৰ মটৰ, তাতে যাম। তাৰপিছত তেজপুৰতো যাম, বাইকৰ কাম আছে আৰু এই গ্ৰাফিক্স ট্ৰাফিক্স মাৰিবলৈ আগফালে দেখিছে ভিডিঅ'ত, উইণ্ডশ্বিল্ডডালত দাগি হৈ আছে কিবা কিবি। সেইটো সেইদিনাই হৈছিলে আৰু শিলগুটি ঘোৱা চোৱা লাগিছিলে যে। কি ক'ম, ভগৱান আশীৰ্বাদে মোৰ বাইকটো ঠিক হৈ যায়, সেইটোৱে বিচাৰোঁ আৰু আপোনালোকক আশীৰ্বাদ কৰক যে বাইকটো ইঞ্জিন একো প্ৰব্লেম নহয়, সেইটোৱে বিচাৰি আছোঁ মই। এতিয়া কি হয় ভগৱানেহে জানে। গৈ আছোঁ, এতিয়া আমি পাম আৰু বেছি দূৰ নাই। বেছি ৰাস্তা ভিডিঅ' নিদিওঁ, গৈ পেলাই তাত ডাইৰেক্ট দেখাই দিম আপোনালোকক। ৰাস্তাকেইটা ভাল লাগিছে, গাড়ী চাড়ী নাই, কিন্তু ৰ'দ। আহি পালোঁ তেজপুৰ ডিলাৰ, এইটো চাব পাৰে ডিলাৰ হয়, দেখাই আছোঁ আপোনালোকক। বলক এইটো চব ফাইনেলি ডিলাৰ পালোঁ আমি, চাব পাৰে। আৰু আছে দেখাই আছোঁ ভিতৰত, বলক ভিতৰত গৈ পেলাই দেখাই দিম আপোনালোকক কি কি বাইক কেনেকৈ চাৰ্ভিচিং কৰা, কি প্ৰব্লেম গোটেই দেখাই আছোঁ। গৈ আছোঁ ভিতৰত। এইখন ল'বলৈ মন আছিলে, এইখন বাইক, এইখন এখন, এইখন মোৰখন। এটাই বেয়া লাগিছে কি, ইয়াত ভিতৰৰ ডিলাৰৰ ভিতৰত ভিডিঅ' কৰিব দিয়া নাই, বেয়া লাগিছে। বাইকটো বনি আছে, আধা আধি হৈছে। এতিয়া ইয়াতে ভাত খাব গ'ল বুলি হোৱা নাই, এতিয়া আমিও কিবা এটা খাই লওঁ। তাৰপৰা এইটো ডিলাৰটো, কিন্তু ভিতৰত বনাব দিয়া নাই, কি ৰুল নাজানো, কিয় দিয়া নাই। এতিয়া আমি ইয়াত কিবা এটা খাওঁ, আপোনালোকে চাব পাৰে। এতিয়া ৰখি আছোঁ বৰ্তমান, লগৰটো বাথৰুম কৰিছে, বাথৰুম কৰি আহক, তাৰপিছত আমি কিবা এটা খাম। এই ইয়াত লগৰ হোটেল আছে, খাম। এইফালে চাওক ডিলাৰটো, কিন্তু ডিলাৰৰ ভিতৰত বনাব দিয়া নাই, কি কৰিম উপায় নাই, সেইটো কাৰণে বনোৱা নাই। দেখাম বাইকখন ডিলাৰৰ পৰা ওলোৱাৰ পিছত কি কি লগাইছে, কি লগোৱা নাই আপোনালোকক দেখাম, চাব পাৰে। তাৰপিছত তেজপুৰ টাউনো যাম, টাউন পাব নালাগে ডিলাৰটো। তাৰপিছত টাউনত গৈ কিবা এটা কৰিম, কাম আছে, দেখাম আপোনালোকে। চাওক দোকানটো মজা আছে, দোকানটো সোমাই পেলাই ভাল লাগিছে। এতিয়া ৰুটিকে অৰ্ডাৰ দিলোঁ আৰু ৰুটিকে খাওঁ, লগতো আহি আছে, ৰুটিয়ে অৰ্ডাৰ দি দিলোঁ, ৰুটিকে খাওঁ। তাৰপিছত চাওঁ আৰু কি খাওঁ, ৰুটিকে খাওঁ। দোকানটো ভাল লাগিছে, ভিতৰতো দেখাই আছোঁ আপোনালোকক, মজা আছে, ঠাণ্ডা। একচুৱেলি ঘৰ আছিলে, ঘৰটো ভাঙি দোকান বনাই দিলে, মজা লাগিছে। কিন্তু যোনকেইটা বস্তু ৰাখিছে দোকানত, নহ'ব ভিতৰত সোমাওঁ, তাৰপৰা এইফালে চব কিবা এটা আহি ভিতৰৰ ফালে যাওঁ। এইটো চাওক দোকানৰ ভিতৰত এণ্টাৰ কৰিলোঁ, ভাল লাগিছে। এইটো একচুৱেলি ঘৰ আছিলে, ঘৰ ৰুম আছিলে, ভাঙি পেলাই দোকান বনাই দিছে, মজা আছে, চোফা ওফা আছে, ভাল লাগিছে, ঠাণ্ডা মুণ্ডা জেগা, চাব পাৰে। এইয়া এতিয়া আমাৰ ৰুটি চব্জি আহি গ'ল, আমিও খাওঁ, আপোনালোকেও খাওক, আমিও খাই লওঁ, বহুত ভোক লাগি গ'ল আমাৰ, আমি খাই আছোঁ। আমি এইটো চাওক টাইমলেছ লগাই দিছোঁ, চাব পাৰে, পূৰা দি আছোঁ আৰু খাই খাই।
মোবাইল টিপিছোঁ কিবাও কৰিছোঁ টাইমলেছত চাব পাৰে টেষ্ট বহুত মজা টেষ্ট কিন্তু তাত ৰুটিটো খাই ঘি চিটি বনাই দিয়েতো মজা লাগে তো যাওঁ এতিয়া ভিতৰত অহা নাই মানুহকেইটা চাব পাৰে চাওঁ দেখাম বাৰু যদি পাৰোঁ দেখাবলৈ তাত এলাও নাই ভিডিঅ' কৰা এই চাব ৰাস্তা ৰ'দ যি গৰম দিছে মোৰ বাইক বনি আছে বৰ্তমান ভাত চাত খাই মেলি আহিলে সিহঁতে তো বনাই আছে ফাইনেলি ডিলাৰ পৰা ওলাই বাইক পুৰা টিপটপ হেণ্ডেল চেণ্ডেল গাৰ্ড চাৰ্ড লগাই দিলোঁ এইটো গাৰ্ড লগোৱা হ'ল হেণ্ডেল গাৰ্ড লগোৱা হ'ল এই পুৰণা হেণ্ডেলটো দেখাই দে সেইটো পুৰণা হেণ্ডেলটো চাওক পটেটাৰ খুলি দিলোঁ আৰু অশান্তি এইটো বহুত কিবা কিবি লগালোঁ এতিয়া এইকেইটা লগাব যাম এইটো অৱস্থা বেয়া হৈ আছে চাব পাৰে বাইক জিকাই আছে আৰু দেখাম তাত বলক ধুই মেলি আনিছোঁ এইটো ৰিলেক্স বেবিটো বেলেগ লিখাব লাগিব চাওক এইকেইটা লগোৱা হ'ল এইটো কিবা লগোৱা হৈছে এক্সেলেটাৰ কেবল চেবল গোটেই এইটো চাওক বাইকটো কি ধুনীয়া লাগি আছে এতিয়া বাইকটো একচুৱেলি আমাৰ ভুল হ'ল মিছন চাৰিআলি টাউনটো পাৰ হৈ আহিলোঁ আমি পাহৰি গ'লোঁ ভিডিঅ' কৰিব লাগে বুলি এতিয়া আমি পৰুৱাত আছোঁ ইফালে গৈ এইটো কিবা দৰং কলেজৰ ফালে যাম গ্ৰাফিক্সটো মৰাবলৈ বাইকৰ ব'লক আপোনালোকে চাওক গ্ৰাফিক্স মৰাম কেনেকৈ কি কৰাম আপোনাৰ চাব পাৰে এইফালে ৰাস্তাকেইটা মজা লাগিছে কিন্তু এইটো চাওক না নীলা নীলা আকাশ কি মজা লাগিছে চাব পাৰে আপোনালোকে এতিয়া পাম আৰু মন্দিৰ পাম দৰং কলেজ পাম আপোনালোকে চাব পাৰে কিবা এটা ভালেই লাগিছে ই চাওক দৰং কলেজৰ গেট হয় গেট অকণমান দিছোঁ আৰু ফাষ্টফুড দোকান আছে মানুহ চানুহ নাই গৰমৰ কাৰণে কি ক'ম আৰু এতিয়া গৈ আছোঁ গ্ৰাফিক্সটো মাৰোঁতে তাত কিমান কি খৰচা হয় কি জানো ভগৱান জানে পইচা পাতিও নাই পকেটত ইমান ঘৰ যাব পাৰিলেই হ'ল যেনে তেনে তেল চেল ভৰাই মেলি এইটো চাওক মন্দিৰ এইটো মন্দিৰত আহিছোঁ ভাল লাগে আহিব আপোনালোকে পাম আৰু দাদাজনৰ দোকান অকণমান আগত গ'লে দাদাজনৰ দোকান পাম চাব এইয়া পালোঁ আৰু দাদাজনৰ দোকান এই বিশালৰ ওচৰতে হয় বিশাল তেজপুৰ বিশালৰ ওচৰত দোকান আহি পালোঁ গ্ৰাফিক্স মৰা দোকানটো এইটো বন্ধ হৈ আছে চাওক এতিয়া আমি এই গ্ৰাফিক্সকেইটা উঠাই আছোঁ আৰু নতুন লগাম আৰু কি লিখোঁ চাওঁ কি গ্ৰাফিক্স মাৰোঁ চাব পাৰে এই আগফালৰটো উঠাই আছে ৰীতিকে আমি উঠাওঁ অকণমান লাগি ভাগি দিওঁ আৰু গ্ৰাফিক্স লগোৱাৰ টাইমত দেখাই আছোঁ আপোনালোকক কেনেকৈ লগাই কি কথা কি লগাওঁ এইটো পিছত দেখাম আপোনালোকক চাব পাৰে বাইক পুৰা অলপকৈ হৈ গ'ল মজা লাগিছে এতিয়া চলাই চাওক তেজপুৰ বিশাল হয়তো এইফালে আপোনাৰ দৰং কলেজৰ ৰাস্তাটো দি আহিব লাগে এই দৰং কলেজৰ ৰাস্তা দি দৰং কলেজ হৈ পাৰ হৈ আহি পেলাই এনেকৈ গৈ এইটো বিশাল নোপোৱাৰ আগতে দাদাৰ দোকানজনে এইটো দোকানটো ভিতৰত আছে এয়া চাওক বাইক গোটেই উঠাই দিলোঁ বাৰু বস্তুকেইটা চাব পাৰে বাইকটো পূৰা জিলিকি আছে কিবা কিবি লিখাম ইউটিউব চেনেলৰ লগো চগো লগাম আৰু চাব পাৰে বাইক পূৰা ধুনীয়া লাগি আছে আৰু কিবা কিবি লিখাওঁ চাওঁ কি লিখাব পাৰোঁ তাৰপৰা ওলাই আহিলোঁ আহি পেলাই ভিডিঅ' কৰা নহ'ল পাহৰি গ'লোঁ এতিয়া আহি ৰখিছোঁ এক জেগাত কিবা এটা খাওঁ তাৰপিছত চাওক বাইকটো কি কৰিছোঁ এইটো চাওক এইটো লিখিছোঁ হট পাৰ্চন মজা লাগি আছে হেণ্ডেলটো লগাইছোঁ কৈছোঁৱেই আৰু ইয়াত লিখিছোঁ ইউটিউবৰ নামটো আৰু এইফালে আৰু কি ক'ম এইটো মোৰ বাইকৰে নাম হয় পোৱালি বুলি তাৰপিছত এইফালে আৰু এটা বস্তু লিখাইছোঁ ইনষ্টা আইডিটো লিখাইছোঁ ইয়াত চাব পাৰে কেনে লাগিছে বাইকটো কমেণ্টত জনাবচোন জিলকি আছে মোৰে ভাল লাগিছে আজি কিন্তু চলাই আনকমফৰ্টেবল লাগি আছে আগৰ হেণ্ডেলটোত চলাই আছিলোঁতো চাওক তো ভিডিঅ'টো ইয়াতে সামৰিম আৰু ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব চবে কৰি দিব বাই বাই।